মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক জেৰা দিল্লী পুলিচে জেৰা চলাব অভিনেত্ৰীগৰাকীক মানি লণ্ড্ৰিং সন্দৰ্ভত জেৰাৰ সন্মুখীন হ'ব জেকলিন তৃতীয়বাৰৰ বাবে চমনত দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হ'ব লাগিব অভিনেত্ৰীগৰাকী ইতিমধ্যে জেকলিনক জেৰাৰ বাবে দিল্লী আৰক্ষীয়ে দিছে চমন 200 কোটি টকাৰ প্ৰবঞ্চনা কৰা সুকেশ চন্দ্ৰশেখৰ সন্দৰ্ভত সোধপোছ কৰিব জেকলিনৰ প্ৰতিটো একাউণ্ট চেক কৰি সমস্ত ধনৰ লেনদেনৰ ওপৰতো প্ৰশ্ন কৰিব আৰক্ষীয়ে ইয়াৰ পূৰ্বেও দুবাৰকৈ চমন দিয়া হৈছিল যদিও উপস্থিত হোৱা নাছিল অভিনেত্ৰীগৰাকী চন্দ্ৰশেখৰৰ পৰা বিলাসী উপহাৰ লোৱা অভিযোগ সন্দৰ্ভতো সোধপোছ কৰা হৈছিল জেকলিনক যদিহে তৃতীয়বাৰৰ বাবে জেকলিন ফাৰ্ণাণ্ডেজ উপস্থিত নহয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নি দিল্লী আৰক্ষীৰ নিউজ ডেস্ক ৰিপৰ্ট ফিফথ পিলাৰ